দেশতকৈ মামি ডাঙৰ নহয়। অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত গুৱাহাটীত সময় পৰিৱৰ্তনৰ শীৰ্ষক কাৰ্যসূচী। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকাধীন বন্দা ইণ্টাৰনেশ্যনেল স্কুলৰ সন্মুখত দেশতকৈ মামি ডাঙৰ নহয় শীৰ্ষক পোষ্টাৰ লৈ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ বিষয়ে ৰাইজক অৱগত কৰাৰ পদক্ষেপ কংগ্ৰেছৰ। আনহাতে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট মেকডোনাল্ডৰ সন্মুখত মাটি বচাওক জাতি বচাওক শ্লোগানেৰে উত্তাল হৈ পৰে কংগ্ৰেছ দল। অসম বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে নিজ নিজ ৰণকৌশলেৰে প্ৰচাৰত নামিছে শাসক বিৰোধী প্ৰতিটো দল। তাৰ মাজতে বৃহস্পতিবাৰৰ দিনটোত অসম প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰিলে পৰিৱৰ্তনৰ বাবে এক যাত্ৰা শীৰ্ষক কাৰ্যসূচী। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত আৰম্ভ হয় এই কাৰ্যসূচী। পুৱা মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা কামাখ্যালৈ গৈ মা কামাখ্যাৰ আশীষ লৈ যাত্ৰা আৰম্ভ কৰে দলটোৱে। এই যাত্ৰাত গৌৰৱ গগৈৰ সৈতে উপস্থিত থাকে AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা। এই যাত্ৰাৰ সময়ত বন্দা ইণ্টাৰনেশ্যনেল স্কুলৰ সন্মুখত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে যে প্ৰায় 12,000 বিঘাৰ ভূমি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দখলত। আনহাতে বিজেপি চৰকাৰৰ দিনত প্ৰায় 8,000 চৰকাৰী স্কুল বন্ধ হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী পৰিয়ালৰ মালিকানাধীন তথা ব্যক্তিগত বিদ্যালয় বন্দা ইণ্টাৰনেশ্যনেল স্কুলৰ অধিক মাচুল সন্দৰ্ভতো মত প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি নিজৰ মন মানি কৰি য'তে ত'তে তেওঁ মাটি দখল কৰিবলৈ সক্ষম হৈছে। এতিয়ালৈকে আমি যিমান তথ্য পাইছো গোটেই পৰিয়ালৰ ওচৰত প্ৰায় 12,000 বিঘা অসমৰ ভূমি আছে। প্ৰায় 12,000 বিঘা মাটিৰ সম্পত্তিৰ মালিক আজি বৃহত্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিয়াল আজি তেওঁলোকৰ দখলত আছে। আৰু সেইকাৰণে আজি ইয়াত আমি উপস্থিত হৈছো এখন স্কুল, এটা নিজি স্কুল, যি স্কুলৰ ভিতৰত দুখীয়া মানুহৰ ল'ৰা ছোৱালী যাব নোৱাৰে। এই স্কুলৰ ভিতৰত মাত্ৰ ধনী মানুহৰ ল'ৰা ছোৱালীবোৰ যাব পাৰে। ইয়াত ফিজবোৰ ইমান বেছি, ইয়াত কোনো সাধাৰণ মানুহ যাব নোৱাৰে। আৰু এয়া হ'ল আমাৰ লোকৰ বাবে আটাইতকৈ লজ্জাজনক কথা যে যি ব্যক্তি যি ইমান সময় আমাৰ চৰকাৰী শিক্ষাৰ দায়িত্বত আছিলে, আজি তেওঁলোকৰ দিনত প্ৰায় 8,000 চৰকাৰী স্কুল বন্ধ হ'ল আৰু তেওঁলোকৰ নিজৰ পৰিবাৰে আজি প্ৰায় 60 বিঘা 60 বিঘাৰ এটা ডাঙৰ 5-star ৰিজৰ্ট টাইপ এটা স্কুল তেওঁলোকে ইয়াত খুলিছে। আনহাতে মহানগৰীৰ খ্ৰীষ্টান বস্তিত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট আৰু মেকডোনাল্ডৰ সন্মুখত কংগ্ৰেছৰ এই যাত্ৰাৰ সময়তে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই তীব্ৰ সমালোচনা কৰে বিজেপি চৰকাৰক। চৰকাৰী ধন আৰু চৰকাৰী যন্ত্ৰক নিজৰ স্বাৰ্থত বিজেপি দলে ব্যৱহাৰ কৰিছে বুলি তেওঁ মত প্ৰকাশ কৰি কয় যে বহুত মানুহৰ যিবিলাকে ৰিডিং নকৰে কিন্তু উইভিং কৰে, সেই উইভাৰসকলৰ আজি কষ্ট পেলাইছে যিহেতু তেওঁলোকে গোটেইখিনি লৈ আহে। আৰু চৰকাৰী খৰচত মোবাইলতে ইণ্টাৰনেশ্যনেল ব্ৰেণ্ড হ'ব পাৰে। তাৰ বাবে অসম চৰকাৰে এটা সময়ত কেনেকৈ প্ৰিয়ংকা চোপ্ৰাক কেনেকৈ ব্ৰেণ্ড এম্বেচেডৰ বনাইছিল, কিন্তু তাৰ তথ্য বিধান নহয় নিদিয়ে। আপোনালোকক মনত পেলাই দিব বিচাৰিছো। আৰু কেনেকৈ চৰকাৰী ধন চৰকাৰী যন্ত্ৰ নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে এই কথা আপোনালোকক আগন্তুক সময়ত। এনেদৰে বৃহস্পতিবাৰৰ দিনটোত কংগ্ৰেছৰ পৰিৱৰ্তনৰ বাবে এক যাত্ৰা শীৰ্ষক কাৰ্যসূচীত বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ বিষয়ে ৰাইজক অৱগত কৰাৰ পদক্ষেপ গ্ৰহণ কৰে। এনে লক্ষণীয় কথাটো হ'ল কংগ্ৰেছৰ সময় পৰিৱৰ্তনৰ এই যাত্ৰাই আগন্তুক নিৰ্বাচনত সঁচাকৈ আনিব পাৰিবনে পৰিৱৰ্তন, সেয়া সময়তহে লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, দ্য আহোমলেণ্ড ইনচাইট।